আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কেডিছ জ্ঞানলৈ, য'ত মই নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2019-20 বৰ্ষৰ প্ৰশ্ন কাকতখন লৈ আহিছোঁ। দুখন প্ৰশ্ন কাকত থাকে, তাৰে এখন স্কলাষ্টিক এপ্টিটিউড টেষ্ট যিখন পেপাৰ আছিল, সেই পেপাৰখন মই আপোনালোকৰ লগত আলোচনা কৰিম। সেই পেপাৰখনৰ ইতিমধ্যে 40 নম্বৰ প্ৰশ্নলৈকে মই আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত পঢ়ি আছে আৰু এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব বিচাৰে তেওঁলোকে ভিডিঅ'টো চাব, আৰু যিসকলে ক্লাছ 8ত পঢ়ি আছে তেওঁলোকেও তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে এই ভিডিঅ'টো চাব পাৰে। সকলোকে ভিডিঅ'টো চাবলৈ অনুৰোধ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 41ত আমি প্ৰশ্নটো পাইছোঁ, Which of the following rational number has terminating decimal expansion? তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে? এই প্ৰশ্নটোৰ উত্তৰৰ বাবে আমাক 4টা অপশ্যন দি আছে। তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 13/3125। এই বি অপশ্যনটো হ'ব পৰিসমাপ্ত দশমিক বিস্তৃতি থকা এটা পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 42 3.27 বাৰ দি থোৱা আছে, অৰ্থাৎ এই সংখ্যাটোৰ দশমিকৰ সোঁফালে থকা অংক দুটাৰ ওপৰত এডাল ৰেখা চিহ্ন আছে, আৰু সেই সংখ্যাটো কেনেকুৱা সংখ্যা আমাক সুধিছে। অপশ্যন এত দিছে এটা অখণ্ড সংখ্যা বুলি, এন ইণ্টিজাৰ। অপশ্যন বি এ ৰেচনেল নাম্বাৰ। অপশ্যন চিত দিছে এটা স্বাভাৱিক সংখ্যা, আৰু অপশ্যন ডিত দিছে এটা অপৰিমেয় সংখ্যা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে পৌনঃপুনিক অৰ্থাৎ ৰেকাৰিং ডেচিমেল নাম্বাৰবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ, অৰ্থাৎ বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 43, ইয়াত আমাৰ প্ৰশ্ন হৈছে, কুৱেশ্যন নম্বৰ 43ৰ প্ৰশ্নটো দিছে, ইফ alpha and beta are the zeros of polynomial fx equals to x square plus px plus q, then a polynomial having 1 by alpha and 1 by beta as its zero is, যদি fx সমান x square plus px plus q বহুপদ ৰাশিটোৰ শূন্য দুটা আলফা আৰু বিটা হয়, তেন্তে 1 by alpha আৰু 1 by beta শূন্যযুক্ত বহুপদ ৰাশিটো হ'ব। অপশ্যন দিয়া আছে 4টা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কিউ এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ 1। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 44। এই 44 নম্বৰ কুৱেশ্যনটোৰ প্ৰশ্নটো হ'ল, ইফ জিৰ'জ অফ দ্য পলিনমিয়েল এফ এক্স ইকুৱেলছ টু এক্স কিউব মাইনাছ 3px স্কুৱেৰ প্লাছ কিউ এক্স মাইনাছ আৰ ইন এ পি, দেন যদি এফ এক্স পলিনমিয়েলৰ অৰ্থাৎ বহুপদৰ এফ এক্স সমান এক্স কিউব মাইনাছ 3px স্কুৱেৰ প্লাছ কিউ এক্স মাইনাছ আৰ বহুপদ ৰাশিটোৰ শূন্যবোৰ সমান্তৰ প্ৰগতিত থাকে, তেন্তে অপশ্যন এ বি চি ডিৰ ভিতৰত কোনটো সত্য? কুৱেশ্যন নম্বৰ 44ৰ শুদ্ধ উত্তৰটো হ'ব 2p কিউব ইজ ইকুৱেলছ টু পি কিউ মাইনাছ আৰ। এ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 45ত দিছে, দ্য ভেলু অফ কে ফৰ হুইচ দ্য ছিষ্টেম অফ ইকুৱেশ্যন x plus 2y minus 3 equals to 0 and 5x plus ky plus 7 equals to 0 has no solution is, যদি x plus 2y minus 3 equals to 0 আৰু 5x plus ky plus 7 equals to 0 সমীকৰণ দুটাৰ সমাধান নাথাকে, তেন্তে কেৰ মান কি হ'ব? এই 4টা অপশ্যনৰ ভিতৰত আমাক উলিয়াব দিছে। তো কেৰ মান হ'ব অপশ্যন এ 10। নেক্সট প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 46। 46 নম্বৰত দিয়া আছে এটা বৰ্গমূল চিহ্নৰ ভিতৰত 6
যোগ বৰ্গমূল চিহ্নৰ ভিতৰত 6 যোগ বৰ্গমূল চিহ্নৰ তলত 6 এনেধৰণে অসীমলৈ দি থোৱা আছে আৰু তাৰ মানটো উলিয়াবলৈ দিছে 46 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 47 যদি ax স্কুৱেৰ প্লাছ ax প্লাছ 3 ইকুৱেলছ টু 0 আৰু x স্কুৱেৰ প্লাছ x প্লাছ b ইকুৱেলছ টু 0 সমীকৰণ দুটাৰ এটা সাধাৰণ মূল 1 হয় তেন্তে ab সমান কিমান হ'ব 47 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 3 তাৰপিছত আহিল কুৱেশ্যন নম্বৰ 48 ইয়াত 1 by x plus 2 1 by x plus 3 1 by x plus 5 সমান্তৰ প্ৰগতিত থাকে তেন্তে x সমান কিমান হ'ব তো এইটো উত্তৰ উলিয়াবলৈ আমি ইচ্ছা কৰিলে উলিয়াব পাৰোঁ উলিয়ালে আমি উত্তৰটো পাম 48 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ পাম 1 তাৰপিছত কুৱেশ্যন নম্বৰ 49 if the sum of first and nth terms of an AP is 3n square plus n then its common difference is যদি এটা সমান্তৰ প্ৰগতিত প্ৰথম nটা পদৰ যোগফল যদি 3n square plus n হয় তেন্তে ইয়াৰ সাধাৰণ অন্তৰ কি হ'ব কুৱেশ্যন নম্বৰ 49 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6 কুৱেশ্যন নম্বৰ 50 এই প্ৰশ্নটো প্ৰায় যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা যায় কুৱেশ্যন নম্বৰ 42 দিছে sides of two similar triangles are in the ratio 4:9 the areas of these triangles are in the ratio দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত যদি 4:9 হয় ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কিমান হ'ব ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত দি থোৱা আছে কুৱেশ্যন নম্বৰ 50 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 16:81 এইটো ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰীসকলে গম পাইছাই সদৃশ ত্ৰিভুজৰ কালি সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান হয় গতিকে ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 51 a vertical stick 20 meter long cast a shadow 10 meter long on the ground at the same time a tower cast a shadow 50 meter long on the ground the height of the tower is এতিয়া এই প্ৰশ্নটো আমি ক্লাছ 8ত পাইছোঁ ক্লাছ 8ৰ প্ৰশ্ন 20 মিটাৰ দৈৰ্ঘ্যৰ উলম্ব খুঁটা এটাৰ মাটিৰ ওপৰত চাৰ দৈৰ্ঘ্য হ'ল 10 মিটাৰ একে সময়তে স্তম্ভ এটাই উৎপন্ন কৰা চাৰ দৈৰ্ঘ্য 50 মিটাৰ স্তম্ভটোৰ উচ্চতা কিমান হ'ব 51 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 100 মিটাৰ Question number 52. If the centroid of the triangle formed by the points A, B, B, C and C, A is at the origin, then A cube plus B cube plus C cube equals to what? A, B, B, C আৰু C, A শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ ভাৰকেন্দ্ৰ যদি 0, 0 হয় তেনেহ'লে A cube plus B cube plus C cube সমান কিমান হ'ব এই প্ৰশ্নটোৰ উত্তৰ 52 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব 3ABC হ'ব তোমালোকে ক্লাছ 8ত A কিউব প্লাছ B কিউব প্লাছ C কিউবৰ সূত্ৰ এটা পাইছিলা A কিউব A প্লাছ B প্লাছ C যদি 0 হয় তেতিয়াহ'লে কি হয় A প্লাছ B প্লাছ C যদি 0 হয় তেতিয়াহ'লে A cube plus B cube plus C cube equals to 3ABC হয় এনেকুৱা এটা সূত্ৰ পাইছিলা আৰু 52 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ল ডি সেইদৰে ওলাব পাৰা আৰু নহ'লে তোমালোকে ত্ৰিভুজ এটা আঁকি লৈ লেখ কাগজত ত্ৰিভুজ এটা আঁকি ইয়াৰ উত্তৰ উলিয়াব পৰা যাব কুৱেশ্যন নম্বৰ 53 the coordinates of the point P dividing the line segment joining the points A 1,3 and B 4,6 in the ratio 2:1 are যদি A
1,3 আৰু B 4,6 বিন্দু দুটা সংযোগী ৰেখাখণ্ড P বিন্দুৱে 2:1 2:1 অনুপাতত ভাগ কৰে তেন্তে P বিন্দুটোৰ স্থানাংক কিমান হ'ব উলিয়াব লাগে। ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকল এই অংকটো ক্লাছ 10ৰ এটা পাঠত আছে। কুৱেশ্যন নম্বৰ 53 প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন B 3,5। এতিয়া আহি গ'ল যদি sin থিটা প্লাছ sin স্কুৱেৰ থিটা ইকুৱেলছ টু 1 হয় তেন্তে তলত দিয়া এই ৰাশিটোৰ মান কিমান হ'ব উলিয়াব লাগে। তো 54 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ল 1। যদি sin থিটা প্লাছ sin স্কুৱেৰ থিটা সমান 1 হয় তেতিয়াহ'লে cos to the power 12 plus 3 cos to the power 10 theta plus 3 cos to the power 8 theta plus cos to the power 6 theta plus 2 cos to the power 4 theta plus 2 cos square theta minus 2 equals to 1 হ'ব। অপশ্যন A টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো ছাত্ৰ-ছাত্ৰীসকল এই 14টা প্ৰশ্ন মই তোমালোকলৈ এই ভিডিঅ'ত আগবঢ়ালোঁ। বাকী প্ৰশ্নবোৰ মোৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকলৈ আগবঢ়াই যাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি নতুনকৈ আহিছা আৰু প্ৰশ্নসমূহ পাই কেনেকুৱা লাগিল কমেণ্টত জনাবা। সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টি ইয়াতে সামৰিছোঁ।